নমস্কাৰ, মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা জলফাইৰ টেষ্টি আচাৰৰ ৰেচিপি লৈ আহিছোঁ। এই আচাৰটো বনাবলৈ অতি সহজ আৰু বহুত কম সময়তে বনাব পাৰি। আচাৰ হয়তো সকলোৱে বনাব জানেই, মানে চবেই বনায়, বেলেগ বেলেগ ধৰণে বনায় আচাৰ। মইনো কেনেকৈ বনালোঁ তাকে আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। আপোনালোকে যদি এনেদৰে বনাই খোৱা নাই, এবাৰ এনেকৈ বনাই খাবচোন। আহকচোন মইনো কেনেদৰে বনালোঁ তাকে অকণমান দেখুৱাওঁ। এই আচাৰখিনিৰ বাবে মই জলফাই লৈ লৈছোঁ 1 কেজি। এই জলফাইখিনি মই ভালদৰে ধুই লৈছোঁ, জলফাইৰ ঠাৰিখিনি এৰাই দিছোঁ। এইখিনি মই এতিয়া বইল কৰি ল'ব লাগিব। মোৰ জলফাইখিনি কেঁচা আছে বাবে মই বইল কৰি লৈছোঁ, আৰু কেঁচা নাথাকিলে যদি পকা থাকে জলফাইকেইটা তেতিয়াহ'লে বইল নকৰিলেও হৈ যায়। মোৰ জলফাইখিনি বহুত কেঁচা হৈ আছিল বাবে মই অলপমান বইল কৰি লৈছোঁ। ইয়াত মই অলপমান এতিয়া নিমখ দি দিম। বেছি বইল কৰিব নালাগে, এয়া মোৰ হৈয়ে গৈছে, বেছি বইল নকৰিলেও হ'ব। এইখিনি মই এতিয়া নামাই লওঁ। এইখিনি মই এতিয়া 2-3 ঘণ্টাৰ বাবে ৰ'দত দি দিম। মানে বেছি চোকা ৰ'দ থাকিলে 2-3 ঘণ্টা দিলেই হৈ যায়। এইখিনি হৈ গৈছে। এইখিনি মই এতিয়া টুকুৰা টুকুৰ কৰি কাটি ল'ম, গোটাকৈও ৰাখিম আৰু টুকুৰা টুকুৰ কৰিও কাটি ল'ম। এতিয়া মই মছলাখিনিৰ ভিতৰত লৈ ল'ম জিৰা 2 চামুচ, তাৰপিছত ধনিয়া ল'ম 2 চামুচ। আপোনালোকৰ নিজৰ মনৰ পচন্দ মতে মছলাখিনি ল'ব পাৰে। আজৱাইন লৈছোঁ মই 1 চামুচ, আজৱাইন বেছি নিদিওঁ, 1 চামুচ দিছোঁ। তাৰপিছত মই লৈছোঁ পাঁচফোৰণ 1 চামুচ, সৰু চামুচেৰে লৈছোঁ। তাৰপিছত মই শুকান জলকীয়া অলপ বেছিকৈ লৈ ল'ম। শুকান জলকীয়া অলপমান আচাৰত এনেও জ্বলাটো বেছি হ'লে ভাল লাগে খাবলৈ। আৰু মই বেহৰ লৈ ল'ম 1 চামুচ। এতিয়া মই গোটেইখিনি মছলাখিনি এতিয়া মই অলপমান গৰম কৰি ল'ম কেৰাহী এটাত। অকণমান গৰম কৰিম, বেছি নকৰোঁ। বেছি মানে অলপ কম জুইত অলপমান ভাজি ল'ম মছলাখিনি। মছলাখিনি মই এতিয়া মিক্সিত গুড়ি কৰি ল'ম। বেছি গুড়ি নহ'লেও হ'ব, অলপমান গোটা গোটা থাকিলেও কথা নাই, ইমান মিহি নালাগে এনেও আচাৰৰ মছলা। এতিয়া কেৰাহী এটা পাতি মই তাতে তেল দি দিছোঁ। তেলখিনি ভালদৰে গৰম হোৱাৰ পিছত গেছটো ল' ফ্লেম কৰি ইয়াত মই জলফাইখিনি দি দিম। জলফাইখিনি দিয়াৰ আগত কিন্তু গেছটো একেবাৰে কম কৰি ল'ব লাগিব, নহ'লে জলফাইখিনি তলত লাগি যাব। এইখিনি সময়তে মই ইয়াতে নিমখ, হালধি দি দিম। মই এইখিনি সময়তে একেলগে মছলাখিনিও দি দিম, যিখিনি মই গুড়ি কৰি ৰাখিছিলোঁ। মছলাখিনিও একেলগে দি দিম। আচাৰটো বনাবলৈ অতি সহজ, কম সময়তেও বনাব পাৰি। আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে। আচাৰখিনি হৈয়ে গৈছে। আচাৰখিনি ঠাণ্ডা হোৱাৰ পিছত মই চিচাৰ পাত্ৰ এটাত ৰাখি দিম।
ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে তেন্তে এটা লাইক কৰি দিব, লগতে কমেণ্ট কৰি জনাব যে মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।